তোর গাটা বেয়া নাকি রে? হে নকবি ৰ কিবা ৰ'দ দিলেও কাম কৰিব ইচ্ছা নাযায় বুজিছ না আৰু পানীটো জানাই পানী এৰিয়াৰ মই একদম মোৰ সেই আৰু হাঁপানী হেনো আছে না মুঠতে কিবা দেখাটাই ভাল নালাগে বুজিছ না অ ৰ বিৰিয়ানী চাহ আনছো আনছো দি দি কথা দি বিড়ি খাবি না? গাটাও বেয়া। দি দি দে খা খা। মোক আজি এটা কলম লাগব। কলম লাগে মুখাস্ত ৰাখবি নেলেখলিও হ'ব যা যা আপি তাক তুই এটা কলম আনি দিবা নলিয়ে দিনে ৰাতি খালি বহি থাকবি আৰু বিড়ি টানি থাকবি খালি এনকে কাম বনটো একো নাইয়ে হৈছে দে লেকচাৰ বন্ধ কৰ হয়ো দে। কাচুৰ দৰে লৰবাই নোখোজে এনে ইয়াক মানে কাচু খকি নকয় থুই মাতা ও জ্যোতি ও কি কৰা হে বল না এই অলপ খেতিত লাগি আছো ইখানে মোৰ হাল নহয় এইখানে দিয়ে ঘৰ সংসাৰ চলি আছো মই বস্তু খেতি দিয়া তোৰ দৰে কৰিব পৰা নাই হাস্যা দিছ নেকি ৰে? পাগলা পাইছা মই কিছু বেলেগ সাৰ ব্যৱহাৰ নকৰো কেৱল সেই গোবৰৰ সাৰে দিয়ে খেতি গিলা কৰো বুজিছা তাকেইতো ঐ ৰ এই কাচু ঘুগুনে তোৰ এই খেতিগিলা দেখা নাই? দেখা নাপাবো 2 দিন আহি ঘৰৰ পৰা লৈ গেল হাই জিকা আৰু লেচৰা তোৰ ইতাত দেখোন নাই মই বোলো অলপ মাথাটা জিনজিৰাইছে বোলো এতিয়া আহি পাতলা কৰোঁ তই শেষ কৰিলি মোৰ তেলটা। মই শেষ কৰিলোঁ হিচাপত নামিব নিদিয়ে ঐ দে তই কি কৰা ইয়াতে? নকবি ৰ ঘৰ যায়ে নাপালো এতে কৰ্মটা কৰি খেলালো ৰ এই মৰণ নোহোৱা সেই খগিনটা আজি বালিঘাট দোকানত যি লেকচা ধৰছে মই বোলো মোৰ কিতা লাগছে ক'বাও নোৱাৰো বুজিছা সিও গেল ময়ো ইয়াতে সোমালো কিয় আহিলি? নকবি আৰু আজি আৰু সেই লেচা নিবা আহিছিল চা ভাই তাৰ কাৰণে মই তেলখিনি ৰাখবা নোৱাৰা হৈছো ৰে কত জেগাত লোকে থং তথাপিতো ৰাখবা নোৱাৰো কেতিয়াবা মাথাৰ বিষ উঠিলেও সেই তেল নিবা আহিব ভৰি বিষ উঠিলেও তেল নিবা আহিব বাজাৰখনতো যাবা নোৱাৰা আমি বস্তু নিলি বেচাই যাবা নোখোজে অ কাচুকা আহ ব বাজাৰ বাজাৰত দিছিলো জিকা নিছিলো 3 কেজি লেচা নিছিলো 2 কেজি বেচি আহিলো আৰু এই ঈদ তাৰমানে খাবা ৰাখছো ৰ এই আলু পটকা দেখি কৰি বৰ মজা লাগে জিকা কিন্তু মই বিৰাট ভাল পাওঁ হাতত দি খাবা এই মানে খাই থাক এইটো ঘৰত জিকা আহিলা এইটো মই নিম নেকি এই ক'ত নিয়ে মোক খাব লাগিব আমাৰ তাহুনো নাই এই তুই খাবি দে ঘৰৰে বস্তু যে এই আমাৰ তাহুন কিছু জগন্নাথৰ নাম মোক দেহা কপি দিছে তাতে মই কি মানে খামতে সিদিনা কিন্তু তোমাৰ লেচৰা যে নিলো আৰু ইয়াৰ আগতে জিকাও যে নিছিলো একদিন কোমৰা নিলো এই মাৰ লাগে খাইয়ে পুতুৰ মোটাকে বস্তু খুঁজবা নিজেতো কৰবা নোৱাৰা হাত দুজন কঙা তোৰ তই আৰু মইতো কোনটা বেলেগ সৰুৰ পাৰে একেলগে লেংটাৰ পাৰে খেলা আমি হলেও সিংকে মানুহ ঘৰে ঘৰে বস্তু খুজি নুফুৰে বাদ দি লৈ যাম ইউৰা দিবা নোৱাৰো ভাই এতিয়া বৰ আশাৰ বস্তু মই খাব ৰাখছো এনেও বহুত নিচা তই মোৰ পেৰে সামান্য জিকাৰ তাততো ইমান লাগি থাকা কিয় লাগি নাথাকি মই এত কষ্ট কৰি ৰুইছো কষ্ট আমিও ৰুব পাৰো আমি ইচ্ছা কৰো বাজাৰত পানী 10 টকা দিলে ভাহি যায় বস্তু ভাইবা নামি নানা কিয় বাজাৰৰ পেৰে মোৰ পেৰে কিয় নিবা আৰে আমি একেলগে লেংটাৰ পাৰে খেলা সেইকাৰণে আহিছো বাপৰ খেলাৰ লগত জিকাৰ কি সম্পৰ্ক হ'ব দে লাগি থাকি লাভ নাই মই এটা নিলো হাত জিকাৰ হাতে দি মালত হাত নেবি কিনে কৰা ৰে ঈদত হাত নেবি কিয় তো এনে কৰিব লাগছে আজি মই খাব লাগিব ৰে মই ঘৰৰ বস্তু মই খাইয়ে পানে আরে এই সোরে বাচ্চা নিজে তো করবা নরা এই জোর মাওকে থ মই আনলুয়ে দে ইমান লাগি না থাকে সোরে বাচ্চা ও দাদি গন্টু বেশি লাই দিছ না তো সোরে বাচ্চা কাসু এই সোরে বাচ্চা কাসু শালা বাপ্পা ওই জাকর গরু ডুরা দিলে হ্যালো এই দুটা আৰু ক'ৰ পৰা লটকে আনলিয়া কিনি আনছো ঐ কিবা কৰবি ভাতত দিবি খাই বৰ মজা লাগে যা খাবি কিবা কৰবি হা এই আলু দিবি এটা পিটিকা হ'ব দে এই সোরে বাচ্চা কাসু বেটা জিকা দুটাৰ কাৰণে সালা শান্তি আহিবি বউ ওই দে জ্যোতিষ দেখোন জিকা ওলাই দি আইদে মইতো কি নিকাবা ওলাইছিলা আমার দাদা দেখোন কিনি আনা বলি কইছে কিনি আনছে কাম বন্ধু কিছু নকৰে দিন যাই পেট ফেলে খাই থাকবো হা নিধক চালা এই মানুষটা
নাই খাবা জিকা থ ফেলে কিয় জিকা থবা লাগে কিয় জিকা বৰ্তমান মোৰ বাউণ্ডাৰী তোৰ বাউণ্ডাৰী চুলি নহ'ব নহয় মই এতিয়া মোৰ বাৰীত ৰোৱা তই জিকা নিতু নি মাৰ্ডাৰ কৰি দিম ময়ো চাকিংকে মাৰ্ডাৰ কৰা এই জ্যোতিষ তই মানুহে চিনি পাওঁ জিকা বৰ্তমান মোৰ ঘৰত আছে মোৰ তিৰিৰ হাতত আছে মই তোক ফুলচুৰি কেছ দিম ফুলচুৰি কেছ দে আচ্ছা ইমান দিনে তই যে মোৰ ঘৰত যাই লাও জিকা ভোল লেচৰা বাংনা না কোনোবাই কিবা কৈছো হা ইডেল মই নতুন গাছৰ ফল মই বোলো এই দুটা খাম আজি তই এই দুটা কিয় লৈ ইফালে যে আৰু কি ফুলচুৰি কেছ দিয়া কামবাৰ কাতে চিৰি দিটা আনছে কি চিৰি ৰবি বুলি কয় কিয়া কি চিৰি দিবি কেছৰা দাঁত খৌৰে দিম তোৰ তই মোৰ আগত বহুত ঠিক চিৰি দিবি কবা হা জিকা দি চলা পাপা হই কি বিচক্ষণ তিরে এইও তিরি কম নহয় হে খিড়কি উল্টা তিরি হয়ে যা বাপ 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 জিকা ভিতৰতে কাৰণে চিজাৰিং কৰি পেলাল দুই খা পাই হেনে আমাক একেবাৰে কতে হেৰি কৰি পেলাল এইবাৰ লেচৰা আচুৰ কৰি আনব যা কি কৰা কৰবি আনিম তো না অ